বাক্সা জিলাৰ পাগলদিয়া নদীৰ গৰাখহনীয়াৰ বাবে ৰাইজৰ তীব্ৰ প্ৰতিবাদ। ৰাইজে নিজাববীয়াকৈ খনন কাৰ্য বন্ধ কৰাৰ প্ৰতিবাদ। জেচিবি খান্দা বন্ধ কৰক, ডাম্পাৰেদি মাটি নিয়া বন্ধ কৰক। নামানো 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 লাগিব। আমি মানি লোৱা নহ'ব নহ'ব। জেচিবি ট্ৰেক্টৰ বন্ধ কৰক। এই আমাৰ নৱস্তি অঞ্চলৰ এইটো আমাৰ কৈৰণী গাঁৱৰ বেলতলাৰ হেৰি হয়, আপোনাৰ ঘাট হয়। এই ঘাটত আমি মানে যোৱা 12 বছৰৰ পৰা ইয়াতে ধৰ্ণা দি আছোঁ, যাতে এই অঞ্চলৰ কাষৰ পৰা কোনো যাতে শিল বালি নিদিয়ে। কাৰণ মানে কাষৰ পৰা শিল বালি নিলে আমাৰ কি হয়, আমাৰ গোটেই বৃহত্তৰ অঞ্চলৰ মানে প্ৰবল মানে গৰাখহনীয়া হয়। তাৰে ফলত মানে বহুতৰ ঘৰ বাৰী মাটি বাটি এইবিলাক মানে নদীত মানে যা গৈছে। মানে নদীত যা গৈছে। ইয়াতে মোটামুটি 4-5খনমান গাঁৱৰ মানুহ আছে আৰু প্ৰত্যেক ঘৰৰে মানে এইবোৰে নদীত মাটি যা গৈছে। এতিয়া আপোনালোকে মানে দেখাই পালে, আপোনালোকৰ মানে চকুৰ সন্মুখতে এখন ট্ৰেক্টৰে মানে শিল বালা মানে হেৰি কৰি আছিল, যাতে সিহঁতক এইটো অনুৰোধ কৰি যাতে সিহঁতে অলপমান দূৰৰ পৰাই নিয়ে বস্তুবিলাক, মানে শিল বালিবিলাক। এই বিষয়ক লৈ আপোনালোকে জিলা প্ৰশাসন কিবা জনাইছে? এবাৰ আমি মানে গোটেইখিনি ৰাইজে যাই পেলাই এবাৰ মানে কৈছিলোঁ, কিন্তু মানে তেখেতসকলে এতিয়ালৈকে একো মানে ব্যৱস্থা হাতত লোৱা নাই। মানে প্ৰশাসনক এইটোৱে আমি গাঁওবাসী এইটোৱে মানে অনুৰোধ কৰোঁ, যাতে সিহঁতে মানে শিল বালিখিনি এই ঘাটটোৰ পৰা অলপমান দূৰৰ পৰা যাতে মানে খান্দে, যাতে মানে গোটেই ৰাইজখন যাতে মানে ভালকৈ থাকিব পাৰে, মানে প্ৰবল গৰাখন। ইয়াতে ৰাইজৰ বহুত মাটি গ'ল, তথাপিও সিহঁতে আজিকালি এই জেচিবি আৰু ট্ৰেক্টৰ খান্দিবলৈ এৰা নাই। ইয়াত কেইখনমান গাঁও ক্ষতিগ্ৰস্ত হৈছে? ইয়াতে গাঁও কমেও আছিল, নদীৰ ওচৰত 5-6খনমান গাঁও আছিল, বহুত ক্ষতিগ্ৰস্ত হৈ গৈছে। আৰু যাতে ভৱিষ্যত নদীৰ ওচৰত থকাবিলাক যাতে বাচি যায়, তাৰ কাৰণে ট্ৰেক্টৰ আৰু জেচিবি যাতে নাখান্দে, তাৰ কাৰণে আপোনালোকক আমি অনুৰোধ জনোৱা হ'ল। বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত পাগলদিয়া নদীত অবৈধভাৱে শিল বালি খনন চলাই থকাৰ পৰিপ্ৰেক্ষিতত ৰাইজে বহুবাৰ অৱগত কৰিছিল বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিক, কিন্তু আজিলৈ খনন কাৰ্য বন্ধ নকৰিলে, যাৰ বাবে ৰাইজে নিজাববীয়াকৈ খনন কাৰ্য বন্ধ কৰিবলৈ ওলাই আহিল। পাগলদিয়া নদীত পাৰত অবৈধভাৱে খনন কাৰ্য কৰি থকা জেচিবি ট্ৰেক্টৰ ডাম্পাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল গঞা ৰাইজ। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, স্পট নিউজ আছাম।